নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আজি এটা আমি নতুন ৰেচিপি ট্ৰাই কৰিম। সেয়া হ'ল চিতল মাছৰ ৰেজালা। চিতল মাছৰ ৰেজালা বনাবলৈ প্ৰথমে লাগিব আমাক চিতল মাছ 2 পিচ। মই 2 পিচ বনাইছোঁ, সেইকাৰণে 2 পিচ লৈছোঁ আৰু লগতে পিঁয়াজ বটা অকণমান সৰহকৈ লাগিব আৰু আদা ৰুকা অকণমান আৰু গ্ৰীণ মটৰ লৈছোঁ আৰু লগতে লৈছোঁ শুকান জলকীয়া আৰু কেইটামান কিচমিচ, জালুক, দালচেনি, কেঁচা জলকীয়া আৰু কিচমিচ আৰু মটৰটো একদম অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, মই টেষ্ট বাঢ়িবলৈ দিছোঁ। এতিয়া মাছকেইপিছত নিমখ সানি লৈছোঁ। মাছকেইপিচ ভাজিবলৈ অকল নিমখ সানিয়ে ভাজিছোঁ, মই তাতে হালধি ব্যৱহাৰ কৰা নাই, যিহেতু এইটো এটা হোৱাইট ৰেচিপি হয়, গতিকে ইয়াতে হালধিৰ কোনো প্ৰয়োজন নাই। তৰকাৰীটো আপুনি হালধি দিব নালাগে বা জলকীয়া গুড়ি দিব নালাগে। যদি আপুনি দিব বিচাৰে কাশ্মীৰী মিৰ্চ অকণমান দিব পাৰে, কিন্তু নিদিয়াতে শ্ৰেয়। মাছকেইপিচ ভালদৰে নিমখ সানি অকণমান 5 মিনিটমান সময় থৈ দিছোঁ। তাৰপিছত কেৰাহীত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। যিহেতু কৈছোঁ এটা হোৱাইট ৰেচিপি হয় এইটো, গতিকে ইয়াৰ মিঠাতেলৰ ব্যৱহাৰ কৰা নাই। মিঠাতেল ব্যৱহাৰ কৰিলে ইয়াৰ ৰংটো সলনি হ'ব। মাছকেইপিচ ল' ফ্লেমত ভালদৰে ভাজি লৈছোঁ। বেছি সময় ভজা নাই, এনেকৈ ভাজি থৈছোঁ। তাৰপিছত তাতে দেখিবলৈ পাইছে আপোনালোকে মাছকেইপিচ ভজা আৰু মাছ ভজা তেলতে মই দালচেনি 2 টুকুৰ, জালুক কেইটামান আৰু 3টা শুকান জলকীয়া দি ফোৰণ দিছোঁ। তাৰপিছত ইয়াতে মই পিঁয়াজৰ বটাখিনি দি দিছোঁ। পিঁয়াজখিনি আপোনালোকে ভালকৈ লৰাই ভাজি থাকিব, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। পিঁয়াজৰ লগতে মই এটা জলকীয়াও পিহি দিছিলোঁ, যিহেতু জ্বলা খাওঁ। আপোনালোকে জ্বলা খালেহে জলকীয়াখিনি ব্যৱহাৰ কৰিব পিঁয়াজৰ লগত পিহুতে, বা কেঁচা জলকীয়া। আৰু আমি জ্বলা খাওঁ কাৰণে দিছোঁ, নিদিলেও কথা নাই, কিন্তু শুকান জলকীয়া ফোৰণটো দিব লাগিব। তাৰপিছত মই পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পিছত অকণমান চেনি দিছোঁ। চেনি দি উঠি মই ফালি থোৱা জলকীয়াখিনি দি দিছোঁ ইয়াতে। তাৰপিছত পিঁয়াজখিনি ভালকৈ ভজা হোৱাৰ পিছত মই ইয়াতে টুকি থোৱা আদাখিনি দি দিছোঁ। তাৰপিছত অকণমান নিমখ দিছোঁ। মই নিমখটো একেবাৰে নিদিওঁ, অকণমানকৈ ষ্টেপ বাই দি থাকোঁ। মই তেনেকৈ দি ভাল পাওঁ, একেবাৰে দি ভাল নাপাওঁ। তাৰপিছত মই পিঁয়াজখিনি ভজা হোৱাৰ পিছত আকৌ গ্ৰাইণ্ডাৰত লাগি থকা পিঁয়াজখিনি আকৌ পানীৰে অখালি দি দিছোঁ। তাতে বহুত পিঁয়াজ লাগি থাকে, সেইকাৰণে তেনেকৈ অখালি দিওঁ মই। পানীখিনি শুকাবলৈ দি ভালকৈ ভাজিব লাগিব। অলপমান ভজা হোৱাৰ পিছতে মই মটৰ দিছোঁ, কেঁচা মটৰখিনি, আৰু লগতে কিচমিচ কেইটাও দি দিছোঁ। ভালকৈ আপুনি লৰাই ভাজি থাকিব, ভালকৈ শুকাবলৈ দিব মছলাখিনি, আৰু তেলটো ভালকৈ ফুটিলে গম পাম আমি ভজা হৈছে বুলি। আৰু ইয়াৰ লগত আমাৰ ব্যৱহাৰ হ'ব দৈখিনি আমি ভালকৈ ফেটি ল'ব লাগিব ব্লেণ্ডাৰ বা গ্ৰাইণ্ডাৰত ফেটি ল'বলৈ হ'ল। তেতিয়া মানে স্মুথনেছটো বেছি হয়, ক্ৰিমিনেছটো বেছি হয়, সেইটো কাৰণে ফেটি লোৱা হয়। নহ'লে দৈটো দেখিবলৈও ভাল নালাগে আৰু কনচিষ্টেঞ্চিটো বেলেগ হয়। সেইকাৰণে দৈখিনি আমি ফেটি লৈছোঁ। দৈখিনি আন্দাজমতে ল'ব, অকণমান যিখিনি আপোনাৰ গ্ৰেভি হ'ব সেই আন্দাজত আপুনি দৈখিনি ল'ব। মই 2 হেতামান লৈছোঁ, 1.5 হেতামান লৈছোঁ দৈখিনি। দেখিছে নহয়, পিঁয়াজখিনি ভালকৈ ভজা হৈছে মোৰ আৰু তেল ফুটিছে, তেতিয়া মই দৈখিনি ঢালি দিছোঁ ইয়াতে। দৈখিনি দিয়াৰ পিছত ইয়াৰ কালাৰো চেঞ্জ হৈছে আৰু স্মুথনেছটোও চেঞ্জ হৈছে। খাই যথেষ্ট ভাল পাব এই ৰেচিপিটো, আপোনালোকেও ট্ৰাই কৰিবচোন। আৰু মই আৰু অকণমান নিমখ দি দিলোঁ ইয়াতে।
ভালকৈ পিঁয়াজখিনিয়ে দৈখিনিয়ে গোটেইখিনি ভালকৈ ভাজি থাকিব। যেতিয়া শুকাই যাব তেতিয়া মই ইয়াতে উতলাই থোৱা পানী, গৰম পানী দি দিছোঁ। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী দিলে টেষ্টটো আপোনাৰ নষ্ট নহয়। তাৰপিছত গোটেই পানীখিনি ভালদৰে উতলিব দিম ঢাকন লগাই। তাৰপিছত তাতে তৰকাৰীখিনিত মই মাছ 2 পিচ দি দিছোঁ। মাছ 2 পিচ দি মই আকৌ ঢাকন দি দিছিলোঁ। দেখিছে উতলি পানীখিনি প্ৰায় শুকাই গৈছে, আৰু অকণমান শুকাব লাগিব। শুকালে গম পাম আমি তৰকাৰীখিনি হৈ গৈছে। প্ৰায় শুকাইছে আৰু অকণমান শুকাব লাগিব। হৈছেই প্ৰায় আমাৰ তৰকাৰীখিনি। ৰেজালা আমাৰ হৈ ৰেডি। আমি এতিয়া ইয়াক ভালদৰে সজাই পৰিৱেশন কৰিম ভাতৰ লগত। আপোনালোকে পোলাওৰ লগতো পৰিৱেশন কৰিব পাৰে, বিৰাটেই টেষ্টি। ট্ৰাই কৰি নিশ্চয় জনাব মোক কমেণ্টত। আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো আৰু লগতে ভিডিঅ'।